যে কিবা আছে আজি পৰীক্ষা আজি ৰ মুটি ল ৰবা গান চান কিছুটো শুনিম পৰীক্ষাটো ডাঙৰ কথা নহয় পৰীক্ষাটো পাছতো দিম কিমান পৰীক্ষা দিলো এইটো পৰীক্ষা ডাঙৰ বুলি ক'ত লেখাই আছে মুটি ল এটা পঢ়া চাই নাৰা না নাই নাৰা না নে ও এ ৰঙা থাকা কোৰ পাই ইয়া মই আনি কি আছে আজি মই গম পাই নাই নহয় ভাল কি আছে আজি পৰীক্ষা কি আছে তোৰ মোৰ হেৰি আছে মোৰো ইকনমিক্স আছে গণিত আহিব নেকি গণিতৰ কিবা গণিত মই চাৱাই নাই দেখোন ইকনমিক্স যে চাইছোঁ মই গণিত চাৱাই নাই মই তোৰ কাষত বহিম শুনিছে না ভাত তই সদায় দেখো তই নামতা খাই থাকা ইমান তই মোক শিকালি নামতা তই নামতা সভাপতি নহয় নেকি আমি সম্পাদক আছিলোঁ দিছোঁ বাৰু এতিয়া হেৰি হ'ল নহয় এতিয়া মোৰ পেটটো হাগাও লাগছি একা আৰু 10 মিনিট আছে পৰীক্ষাৰ কাৰণে হাগি লওঁ নেকি এটা 1 ঘণ্টা আছে নেকি অলপ চাধা মাছটো তেতিয়াহ'লে হাগা লাগব চাধাটো মাৰি লওঁ অলপ শুনিছেনে চাধাটো মাৰি লওঁ ৰ মোক টেমাটো বান্ধি টেমাটো ৰ চাধাটো অলপ মাৰি লওঁ নহয় একা তোৰ মুচ কিবা হেৰি চেৰি হৈছে নেকি বেমাৰ হৈছে নেকি তোৰ হা কিবা বেমাৰ আছে তোৰ ঘণ্টা তই গা ধুইছে নাই পৰীক্ষা আছে ফাৰ্ষ্ট পৰীক্ষা ন ফাৰ্ষ্ট পৰীক্ষা নে কিমান আজি ফাৰ্ষ্ট নহয় ইংলিছ গেছি ইংলিছটো কেনে হ'ল ইংলিছ মোৰ বেয়া হোৱা নাই 99 পাম মই এটা কাটা গেছি এটা প্ৰিপজিশ্যন এটা কাটা গেছি মই কিবা পাছ কৰিম ইংলিছ হা কে হয় নেকি সারা দিবি নি কলে বেশি তো না সারা অলপ অলপ যাবি পরীক্ষা দি কেনে দিবি নাকি পরীক্ষা হয় নাই কেনে তো সাইকেল আনছিলি হজর পরীক্ষা হয় নাই কেনে পরীক্ষা না দাম এই সাইকেল মোর স্ট্যান্ড হলি কেন খাই দিবি আপনি স্ট্যান্ড না সাইকেল স্ট্যান্ড হলি কেন খাই দিবি মরা না এগুলা বহিল পৰীক্ষাটো ডাঙৰ কথা নহয় পিছু দেৰি কৰিব অলপ ডাঙৰ হেৰি কৰি লয় তাৰ সিমান ডাঙৰ কথা নহয় এইগিলা বস্তু পৰীক্ষা পিছুটো দিব পাৰিম আমি না পৰীক্ষা আমি পিছুটো দিম কিন্তু সেইটো কথা নহয় কেতিয়া বাজাৰটো সৰু কথা এটাৰ পৰা পৰীক্ষা আছে ভাই হ'ব এটা 55 আছে এটাৰ পৰা পৰীক্ষা আছে এটা 55 আছে সুন্দৰকৈ পাই যাম আমি এই দেৰি হৈ লাগা পৰীক্ষা এই জল কুকুর খালা মস্তি করি নিচে পরীক্ষা যে তেরিকা মোর দেরি হয়েছে এটা কি হবো কি হবো দাউড়ো নয় সাইকেল তুই নিলে আর কি করবি ফোন কর কাবাক ফোন কর মুদি চুদি ফোন করে গেলে ফোন করবি কাবাক ফোন কর মোর মাথা চাথা বেয়া হয়ে গেল মই পরীক্ষা মই দিবা নাপালো মই আজি মই 100 এনসার কৰিম বুলি ভাবছিলো 100 এনসার কৰিম বুলি ভাবছিলো মই যে কি হবো এটা ফোনটো কৰিলে মোৰ মাথা চাথা বেয়া হৈ গেল কালি পৰীক্ষা দিলে হ'ব নহয় এক্সটারনাল কৰ ৰখন কালি পৰীক্ষা দিলে হ'ব না নহয় 7 ঘন্টা হাই সেকেন্ডারি পৰীক্ষা কালি পৰীক্ষা দিবেই লাগব এক্সটারনাল দা নমস্কাৰ ঠিক আছে কালি পৰীক্ষা দিলে হ'ব নহয় হ'ব কালি পৰীক্ষা দিলে হ'ব এই চলো গুড ৰাইট আমি হেৰি কৰো এই বিয়াখান আছে কাকা হেৰি বিয়াখান আছে সাইকেলটো নিলে খাবহি কি খাব তাক খাবা দিছো মই সাইকেলখন এতিয়া যাওঁ আমি পশ্চিম দৰঙৰ পৰা ক'লো আমাৰ এইটো ফাৰ্ষ্ট ভিডিঅ' প্ৰথম ভিডিঅ' আৰু আমাৰ ইউটিউবত অহাৰ উদ্দেশ্য এইটোৱে নহয় যে আমি টকা পইচা উপাৰ্জন কৰিম আমাৰ যিহেতু অসমত কমেডি বোলা বস্তুটো নোহোৱা হৈ গৈছে বিলুপ্ত হৈ গৈছে সেই কমেডি আমি আকৌ ঘূৰাই আনিবৰ কাৰণে সৰু এটা প্ৰচেষ্টা হাতত লৈছোঁ গতিকে কিবা আমাৰ যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে তলত কমেণ্ট কৰক আমাক কমেণ্ট বক্সত আমাক জনাব আৰু আমাৰ চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু অকল ছাবস্ক্ৰাইব কৰিলেই নহ'ব কাষত থকা ঘণ্টি বটনটো দবাই দিব যাতে আপোনালোকে আমাৰ নতুন ভিডিঅ' তৎক্ষণাত পায় এইখিনিয়ে আৰু ধন্যবাদ।